हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ চেনেল বনশ্ৰী সোলৰৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আমিও ঠিকই আছো আপোনালোকৰ আশীৰ্বাদত একচুয়ালি ৰাতি যোৱাকালি এটা খবৰ পাই ইমান বেছি বেয়া লাগিলে ভাবিলো ৰাতিপুৱা আপোনালোকৰ লগত শেয়াৰ কৰো লগৰ এজনী মানে দেউতাক হস্পিটালাইজড হ'ল যোৱাকালি মানে হঠাতে এনে তাইৰ লগত মাজে মাজে ফোন কথা পতা হৈয়ে আছে আঙ্কল ঠিকই আছিল মানে কি হল হঠাৎ নাজানো ঠিকই আছিল সবখিনি একেবাৰে তাৰ পিছত যেতিয়া মানে তাই ফোন কৰিলো তাই মান কান্দিছে বহুত বেছি বেয়া লাগিল আৰু গোটেই ৰাতি টোপনি নাই মানে সেই কথাটো ভাবি থকা হৈছে আৰু মোৰ এটা প্ৰবলেম আছে কি যেতিয়া মানে কম পাও কিবা এটা এনেকুৱা ধৰণৰ নিউজ মানে সেই বস্তুটোই ভাবি থকা যায় যেতিয়ালৈকে মানে সেই জায়গাটোলৈকে নাযাবা আজি যেতিয়ালৈকে হস্পিটাললৈকে নাযা তেতিয়ালৈকে মোৰ শান্তি নাই তো এবাৰ গৈ আহিলে মনটো ভাল লাগিব আৰু তাইৰো এটলিষ্ট এনেকুৱা টাইমত অলপমান লগ থাকিলে ভাল লাগে না জানে আপোনালোকে আৰু কেনেকুৱা চাকছো মানুহৰ লাইফ মান আনপ্ৰেডিক্টেবল হয় ন আজিকালি মানে হঠাৎ কাৰ কেতিয়া কি হয় কোনেও গম নাপায় বহুত বেছি বেয়া লাগিছে মানে একদম এক্সাৰসাইজ কৰিবতো মন নগলে মৰ্নিংত আজি ৰাতিপুৱা একেবাৰে সিম্পল ভাবিলো কিবা এটা এনেকে ব্ৰেকফাষ্ট কৰি ওলাই যাম আৰু আলু পিটিকা এনেকে এটা বইল ভাত খাই পেলাই আৰু মানে এটলিষ্ট গৈ আহাৰ পিছত মনটো ভাল লাগিব আৰু আজি অৱশ্যে দিনটো কামো আছে কিবা কিবি কাম আপোনালোকক দেখাই আছো বৰ বেছি পূজা অৰ্চনা কৰি নাথাকো যদিও হনুমান চালিসা পঢ়া মোৰ এটি পুৰণি অভ্যাস আপোনালোক যেহেতু মোৰ ফ্যামিলি মেম্বাৰ হয় সেইবাবে মোৰ সৰু সৰু কথাবোৰ আপোনালোকৰ ওচৰত শেয়াৰ কৰি ভাল পাম একদম সিম্পল ভাত আজি দালি আলু পিটিকা ভাত মাছ ফ্ৰাই একদম সিম্পল আৰু গলো আহা না ৰে সদায় ইমান মাটি থাকিব লাগিব মা ডেট জলদি ভুক লাগিছে মোৰ গাইস একদম জলদি খাই ল অলৰেডি দেৰি হৈয়ে গ'ল আজি কিতিয়াবা যাব লাগিছিল ইটো কিটো কৰি থাকোতে নহয় কেতিয়া টাইম খিনি মানে গুছি যায় গমেই নাপাওঁ জলদি খোৱা আশা লাগিব নেকি নালাগে গৈছো বা দৌৰা যিমানে কৰো তলত যেতিয়া হাজবেন্ডে গৈ হৰণ বজাই থাকে না মোৰ আকৌ বেছিহে দৌৰা লাগি যায় কি কৰিব দেখিছে গাইজ গুৱাহাটীত ওলালে মানে আপোনাৰ ট্ৰাফিক জামত ফচিব লাগিবই আৰু মানে যদি আপোনাৰ কামটোত 1 ঘণ্টা আগত যাব লাগিছিল আপোনালোকে 2 ঘণ্টা আগত ওলাবই লাগিব এনে আমাৰ দেৰি হৈ আছে একচুয়ালি আমিও সোনকালে ওলাই আহিব লাগিছিল আজি দেখিছে না অৱস্থা ওচৰত হলে আমি স্কুটি বা এক্টিভা এনেকে কিবা লৈ গুছি গলো হল অলপ দূৰ আছে যেহেতু হস্পিটালখন আপোনাৰ যে চিনিয়ে পাব সকলোৱে আইআইটি গুৱাহাটীৰ ওচৰত যেখন জিএনআৰসি হস্পিটাল আছে তালৈকে গৈ আছো আমি ওচৰৰ হস্পিটাল আমাৰ যদি গুৱাহাটীৰ ভিতৰতে হল এক্টিভা লৈ গুছি গলো হল মানুহৰ লাইফত কৰ পৰা যে কেতিয়া ধুমুহা নামি আহে নহয় কোনেও ক'ব নোৱাৰে এয়া মোৰ বান্ধৱী বন্দিতা ঘৰৰ সৰু ছোৱালী তাই দেউতাকৰ বৰ মৰমৰ হস্পিটালৰ আইসিইউ বেডত দেউতাকক অসুস্থ অৱস্থাত দেখি তাই ভাগি পৰিছে একেবাৰে জিএনআৰসি হস্পিটালৰ পৰা ওলাই তাই মনৰ স্যাটিসফেকশনৰ কাৰণে 6 মাইলত থকা ৰহমান হস্পিটাল নিউৰো সাৰ্জন এজনক ৰিপৰ্ট এটা দেখুৱাব গলো হেল্ল গাইস কি কৰিছে আপোনালোকে চাটা খালে নাই ভাবিছে চাগে হেলমেট পিন্ধি কলৈকে যাম বহুত এখন বেলেগ ধৰণৰ যুদ্ধ আছে আজি একদম পুৰা ঠিকছে মাৰপিট কৰিম এনে কৈছো দে মাজে মাজে ধেমালি কৰিম একো মাৰপিট নকৰো একচুয়ালি হাজবেন্ড ৰখি আছে তলত এক্টিভাত মই কিবা এটা ৰিপৰ্ট আনিবলৈ যাম কি ৰিপৰ্ট আনো কি কৰো কাৰ কি হৈছে মই আপোনালোকক আহি জনাই আছো কিন্তু দেই গুৱাহাটীৰ ট্ৰাফিক জামৰ মাজত গাড়ী চলাই ব্ৰেক মাৰি গৈ থকাতকে এক্টিভাৰে সৰু সোমাই যোৱাই বেটাৰ মজা লাগে দিয়কচোন মাজে মাজে অলপমান ধূলি বালি এইবিলাক খাই পেলাই ইমিউনিটি বুষ্ট হ'ব
হেল্ল' গাইজ, কি কৰিছে আপোনালোকে? মই জাষ্ট গা পা ধুই আজৰি হৈ আহিছোঁ। ভাবিছোঁ গ্ৰীণ টি একাপো খাই ল'ম আৰু আপোনালোকৰ লগতো কথা পাতোঁ। মানে মই যে কৈছিলোঁ আপোনাক ইভিনিঙত যে মই কিবা ৰিপৰ্ট এটা আনিবৰ কাৰণে গৈছোঁ হাজবেণ্ডৰ। ভাবিছোঁ কি আপোনালোকে আকৌ ভাবি থাকিব ন কি ৰিপৰ্ট বা আনিব গৈছে। চিৰিয়াছ নহয় বৰ বিশেষ, মানে কি হৈছে এমাহমান আগতে আৰু হাজবেণ্ডৰ মানে হাতৰ এই জেগাখিনিত মানে এইখিনিমান ঠাইত সৰু সৰু ৰঙা ৰঙা গুটি এনেকৈ ঘামচি টাইপ ওলাইছিলে। তাৰপিছত নেদেখায়, মানে কেতিয়াও নেদেখাইছে, নালাগে কমি যাব আৰু জানেই আপোনালোকে ল'ৰাবিলাকে ইমান কথাবোৰ পাত্তা নিদিয়ে। তাৰপিছত মই ভাবিলোঁ নহয়, কাৰণ আজি মই অলপ বাৰু এইবিলাকৰ ক্ষেত্ৰত অলপ বেছিয়ে চিৰিয়াছ হৈ যাওঁ, পটককৈ কনচিয়াছ হওঁ। তাৰপিছত নাই, আজিকালি জানেই কিহৰ পৰা কি ক'ত কেনেকৈ কি হৈ যায়। ভাবিছোঁ কিবা আকৌ কি বা হৈছে। তাৰপিছত নাযায় জোৰ কৰি লৈ গ'লোঁ। তাৰপিছত ডক্টৰক দেখাই মেলি মানে ডক্টৰে কৈছে একো হোৱা নাই, যে গৰমৰ কাৰণে হৈছে, গৰমত এইবাৰ বহুত মানুহৰে এনেকুৱা প্ৰব্লেম হৈ আছে, খালি পলিষ্টাৰ কাপোৰ পিন্ধিবলৈ মানা কৰিছে। তাৰপিছত যিহেতু বাহিৰত ঘূৰি ফুৰে, পলিষ্টাৰ কেতিয়াবা পিন্ধা যায়, কিন্তু সেই পলিষ্টাৰ পিন্ধাৰ দিনাখনে আকৌ সেই প্ৰব্লেমটো হয়। মই ভাবিছোঁ এইটো কথা নাই, মানে ব্লাড টেষ্ট এটা দিছিলে, ডক্টৰে কৈছে যদি বেছি প্ৰব্লেম হয় ব্লাড টেষ্টটো কৰাবা। সি নকৰালে, কিনো আৰু দৰকাৰ আৰু ব্লাড টেষ্ট কৰি মোৰ ঠিক হৈ যাব। তাৰপিছত কি হৈছে, ব্লাড টেষ্টটো নকৰালে, কিন্তু আকৌতো হ'ল মাজতে। তাৰপিছত মই কৈছোঁ নাই, ব্লাড টেষ্ট কৰিব লাগিব। তাৰপিছত ব্লাড টেষ্টটো কৰোৱা আজি 4 days মান হৈয়ে গ'ল। ব্লাড ৰিপৰ্ট নানে, সদায় কয় যে লৈ আহিবা ইভিনিং টাইমত, মেমক দেখাই আহিবা, কিন্তু নাই, আনা নাই। তাৰপিছত মই ভাবিলোঁ মই আকৌ লগে লগে তাত মানে যোৱাকালি মই আকৌ ফোন কৰিলোঁ তাতে, যে এনেকৈ ৰিপৰ্ট এটা আছিলে। ৰিপৰ্টটো তেওঁলোকে ধুনীয়াকৈ PDF কৰি পঠাই দিলে, পঠাই পেলাই ক'লে কি মেমক আপোনালোকে হোৱাটছআপ কৰি মানে ৰিপৰ্টটো দেখাই ল'ব পাৰিব। মই হোৱাটছআপ কৰি দেখাই ল'লোঁ, একো নাই বুলি কৈছে মেমে, কিন্তু ষ্টিল মানে ৰিপৰ্টটো আনি থ'লে ফিচাৰৰ কাৰণে কিবা যদি প্ৰব্লেম হয় তেতিয়া দেখাব পাৰি ন যে এইটো ৰিপৰ্ট এনেকুৱা আছিলে বুলি পেলাই। সেইটোৱে আৰু মানে আৰু আজিকালি মানে মানুহৰ গমেই পাইছে ন লাইফত কেনেকৈ কি প্ৰব্লেমবিলাক আহে নহয়। তাৰপিছত কৈছোঁৱে আজি মানে মোৰ লগৰ ছোৱালীজনীৰ হঠাৎ মানে দেউতাকৰ কেনেকুৱা কি এটা হৈ গ'ল। তো অলপ এইবিলাক হস্পিটেল এইবিলাক ক্ষেত্ৰক লৈ পেলাই মোৰ অলপ আগৰ এক্সপিৰিয়েঞ্চ এটা আছে, পিছে পৰেও মানে এইবিলাক কথা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু বেছি দীঘলীয়া নকৰোঁ, মানে আৰু বেছি আজি দেৰিও নকৰোঁ। এইকেইদিন মানে ইমান টোপনি মানে মোৰ হেৰি হৈছে নহয়। তাৰপিছত তেতিয়াহ'লে ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কিন্তু এটা বস্তু নাপাহৰিব দেই, ওচৰত থকা কিন্তু বেল আইকনটো একেবাৰে প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মই বনোৱা ভিডিঅ'বিলাকৰ তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন আগতে পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নেক্সট এটি ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে বাই বাই।